ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই চৰকাৰী কৰ্মচাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আপডেট দিছে। বন্ধুসকল, আপোনালোকে চাব পাৰে দ্য 2 day স্পেচিয়েল হলিডে ফৰ পিতৃ মাতৃ বন্দনা ইজ এপ্লিকেবল অনলি টু গভৰ্ণমেণ্ট এমপ্লয়িজ who follow the state government holiday list. Since college teachers follow the holiday schedule for their respective universities, they are not eligible for this special holiday. আৰু সেইমতে বন্ধুসকল, অসম চৰকাৰৰ হলিডে লিষ্ট ফ'ল' কৰা কৰ্মচাৰীসকলৰ বাবেহে দুদিনীয়া পিতৃ মাতৃ বন্দনা স্পেচিয়েল হলিডে প্ৰযোজ্য হ'ব। কিন্তু যিহেতু কলেজৰ শিক্ষকসকলে ৰেচপেক্টিভ ইউনিভাৰ্চিটিজবিলাকৰ হলিডে স্কেডুল ফ'ল' কৰে, সেয়েহে কলেজৰ শিক্ষকসকলে পিতৃ মাতৃ বন্দনা স্পেচিয়েল হলিডে নাপায়। শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু লিখিছে, কলেজ টিচাৰ্ছ এণ্ড ইউনিভাৰ্চিটি ষ্টাফ জেনেৰেলি ৰিচিভ মোৰ হলিডেজ দেন ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ। ফৰ ইনষ্টেন্স, ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ গেট only 3 days of holiday for Durga Puja, whereas the university holiday list provides 10 days for the same occasion. আৰু সেইমতে বন্ধুসকল, কলেজৰ শিক্ষক আৰু ইউনিভাৰ্চিটিৰ ষ্টাফসকলে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীতকৈ বেছি ছুটি পায়। লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই উদাহৰণ দি লিখিছে, দুৰ্গা পূজাত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে মাত্ৰ 3 দিনৰ ছুটি পায়, কিন্তু ইউনিভাৰ্চিটিৰ হলিডে লিষ্টত দুৰ্গা পূজা উপলক্ষে 10 ডেইজলৈকে ছুটি থাকে। আৰু এই টুইটৰ দ্বাৰা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিলে, কলেজ আৰু ইউনিভাৰ্চিটিৰ শিক্ষক আৰু ষ্টাফসকলে পিতৃ মাতৃ বন্দনা উপলক্ষে স্পেচিয়েল ছুটি নাপায়। বন্ধুসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ৰেগুলাৰ আপডেটছ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। উই হোপ দিছ ভিডিঅ' ৱাজ ইনফৰ্মেটিভ এণ্ড হেল্পফুল। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।